আজি আমাৰ দদৌ সকাম বছৰিকা হৈছে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এয়াই আমাৰ দদৌ এয়া এতিয়া ভকতক মই ভৰি ধুই আছোঁ হয় দাদাজনে মাছ কাটি আছে এতিয়া প্ৰসাদ ধুই আছোঁ A few moments later. এয়া এতিয়া ভাত বনাবলৈ আৰম্ভ হৈছে এই দদৌহেঁতে শৰাইৰ কাৰণে ফল মূল ঠিক কৰি আছে এয়া দদৌহেঁতে ভকতৰ কাৰণে ভাত বনাই আছে ভকতসকলৰ নাম লৈ আছে এয়া প্ৰসাদ খাবলৈ লৈছোঁ প্ৰসাদ খাই উঠি ভাত খাব লৈছোঁ এয়া ভকতসকলক বিদায় দিছোঁ এতিয়া পৰমাদা আৰু গৌতম দা আহিছে মালা কেতিয়া ভিতৰলৈ খাবলৈ লৈ আহিছোঁ কি খোৱাইলো কোৱা দিয়া মাছ আৰু মাছ চব্জি মাছ চব্জি ব'লা পাবলা তুমি খুৱাই দিবা না হাতে তুমি এনেকৈ খুৱাই দিবা নেকি এনেকৈ बहुत तेज हो रहा है তুমি মুখত খুৱাই দিবা নেকি बड़ा हरामी हो बेटा খানাটো কেনেকুৱা হৈছে মজা মজা মোৰতো বেছি হ'ব চাগে নোৱাৰিছোঁ মানে ইমান চিন্তা কৰি বৰমাদাই কথা পাতি আছে মই শুই আছোঁ আৰু টোপনি ধৰিছে আৰু এতিয়া তোমাৰ টোপনি সেইটো কৰি দিওঁ লগতে আৰু সকলোৱে যিসকলে চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এতিয়া মানে পূৰা এতিয়া আইফোন ল'বলৈ চিন্তা কৰি আছে পূৰা হয় নাই আপুনি ল'ব নেকি এই নালাগে নাই ল'ব